নমস্কাৰ সকলোলৈ। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ। আমি আজি হ'ল কেইদিনমান আমাৰ ধেমাজি টীমৰ 122জন আমি কেণ্ডিডেট গুৱাহাটী পানীখাইটিত চিভিল ডিফেন্সৰ কাৰণে গৈছিলোঁ। তাৰে আপোনালোকক এটা সৰু ভিডিঅ' দেখাম বুলি আহিছোঁ। ভিডিঅ'টো চাই যাওক, মই দেখাইছোঁ আপোনালোকক। আমি প্ৰথম আহি ধেমাজি চাৰ্কেট হাউচত উপস্থিত হ'লোঁ। তাৰপৰা গোটেইখিনি লগ হৈ দুটা টিম হ'লোঁ। তাৰে এখন বাছ গ'ল, এটা টিম, আৰু এখন ৰখি আছে বৰ্তমান। আৰু আমি ছেকেণ্ডৰ গ্ৰুপত পৰিলোঁ। তাকে আমাৰ বাছখন যাওঁতে অকণমান টাইম লাগিছে, কাৰণ লিষ্টৰ গড়বড় হৈছে। কিছুমান আহিছে, কিছুমান অহা নাই, কিছুমান আকৌ নতুনকৈ লিষ্ট বনাইছে। তাতে আমাৰ যোৱা অকণমান দেৰি হ'ল, 9টামান বাজিলে। আৰু আমি আহিলোঁ 10টামান বজাত ওলালোঁ। তাৰপৰা আহি বৰ্তমান বাছত উঠি আহিছোঁ আৰু আগতো বাছ গৈ আছে। টোটেল 5খনমান বাছ গৈছিলোঁ আমাৰ ধেমাজি লখিমপুৰ। আমি ল'ৰাকেইটা এক্সট্ৰা আৰু ছোৱালীখিনি এক্সট্ৰা, তেনেকৈ বাছ মিলাই দিছে। আৰু আহি আছোঁ ভাত চাত নোখোৱাকৈ। বৰ্তমান ভাত খাব দিয়া নাছিলে। আৰু আমাক যেতিয়া আমি নগাঁও পালোঁ, নগাঁও জেগাটো পাহৰি থাকিলোঁ। তাত ৰাতিপুৱা 4:30 পৰা গধূলি 4:30 বজাত ভাত খাব পাইছোঁ। আৰু ৰাতিপুৱাতো একো নোখোৱাকৈ গ'লোগৈ। খুন্দা 3:30মান বজাত গ'লোঁ ইয়াৰ পৰা। তাত 3টা বজাত পাব লাগে বুলি কৈছিলে, কিন্তু নহ'ল যোৱাটো। আমি মৰ্ণিং যেতিয়া ওলাওঁতে 10মান বাজিলে। 10টা বজাত ওলাইছোঁহে তাৰপৰা। তাত এইবিলাক কাগজ চাগজ মিলাওঁতে 11টা 12টা বোলে 10টা বাজিলে। তাৰপৰা আহি লাষ্টত লিষ্টটো বনিলে আৰু তাৰপৰা লাহে লাহে আমি ওলালোঁ আৰু 10:30মান বজাত। এতিয়া বৰ্তমান আহি আছোঁ। আৰু বৰ্তমান আমি কলিয়াভোমোৰা দলং পাইছোঁ। এখন দলংখন দেখাইছোঁ আপোনালোকক। দলংখন প্ৰথমবাৰ এইফালে বাছত আহিছোঁ। জেগাবোৰ ভালেই লাগিছে। নহ'লেতো ট্ৰেইনতে যাওঁ গ'লে, গুৱাহাটী চুৱাহাটী গ'লে ৰাতি যাওঁ, দেখি নাপাওঁ। ফাৰ্ষ্ট টাইম বাছত আহিছোঁ ছুপাৰত, ভাল লাগিছে দেখি। তাতে বোলো ভিডিঅ'টো ৰেকৰ্ড কৰি লওঁ, এইবুলি ৰেকৰ্ড কৰি আপোনালোকক দেখাইছোঁ আৰু আহি আছোঁ কি দেখিছোঁ। বৰ্তমান আমি পালোঁহি আৰু ৰাতি 9:30মান বাজিলে ৰখোঁতে। আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই।